welcome to my new vlog. আৰু মই ভাত খাই মেলি উঠিছোঁ তাৰপিছত খাই লওঁ বহুত চেঁচা পানী হয় আৰু গাইজ আজি মই ব্লগটো ৰাতিপুৱা আৰম্ভ কৰিছোঁ এতিয়া যাওঁ ব্ৰইলাৰ ফাৰ্মত পূৰা হাৱা মাৰি আছে ধুনীয়াকৈ মই যাওঁ আমাৰ সৰু তাতে আছে সৰু ককা কালিতো চবকে মই চিনাকি কৰিলোৱে আজি আৰু এতিয়া মই গৈ আছোঁ ব্ৰইলাৰ ফাৰ্মত কিয় মই ভাত পানী খালোঁ আৰু এতিয়া গৈ আছোঁ ব্ৰইলাৰ ফাৰ্ম ব'লক যাওঁ আৰু এইজন আমাৰ সৰু ককা মই আপোনালোকক আজি ভালকৈ চিনাকি কৰি দিছোঁ মোৰ আমাৰ 1 2 3 4টা ফোন আছে সৰু ককাটো কালি বনালোঁ আজি আমাৰ খুৰাটোত বনাইছোঁ সেইটো কাৰণে চিনাকি কৰি দিওঁ আমাৰ খুৰা মোবাইলটো এইজন হ'ল আমাৰ সৰু ককা তাৰপিছত এইখন আমাৰ সৰু আৰু খুৰাৰ ব্ৰইলাৰ ফাৰ্ম ইয়াতে হাঁহ পাৰ চব থাকে ইয়াত ইটিকনি ব্ৰইলাৰ কিছুমান আছে বহুত ভাল লাগে সেইখিনি ৰ'ব মই আপোনালোকক দেখুৱাইছোঁ চ' গাইজ এইখন আমাৰ ব্ৰইলাৰ ফাৰ্ম দিনতো ইয়াত লাইট জ্বলাই থয় এইখিনি ইটিকনি আৰু এইখিনি অকণমান ডাঙৰ আৰু ইয়াত বহুত গোন্ধ আহি আছে সেইটো কাৰণে মই যাওঁ চবকে চিনাকি কৰি দিওঁ ৰ'ব এইটো ব্ৰইলাৰ ফাৰ্মৰ হয় ৰাস্তা দেখিছে পুখুৰীলৈ পৰো কিমান খাতৰনাক ৰাস্তা হয় এইপিনে ট্ৰেক্টৰ এইটো চব এইটো ভাপটো দেখিছেনে স্লিপ খাই গ'লে আৰু চেচে আৰু ডাইৰেক্ট পানীত ব'লক এইপিনে যাওঁ এইটো আমাৰ গৰু খোৱালি হয় এইটো আমাৰ খুৰ বহি দিওঁ মই এতিয়া জোলাত বহিছোঁ গাইজ জোলা কমেণ্ট আহি গ'ল হাত লগাই চ' গাইজ চ' ফ্ৰেণ্ডছ এইটোৱে আমাৰ খুৰা হয় আমাৰ পাপা আছে মা আছে পাকঘৰ হৈ গ'ল সেয়া পাপাই ভাত খাই আছে মা ভাত খাই হৈ গ'ল এই চিকু এইটো আমাৰ ঘৰৰ ভিতৰলৈ সোমাই গৈ আহিছোঁ আমি এইটো আমাৰ ঘৰ গৈ থাকিলে পাব নহয় গৈ থাকিলে ফাৰ্ষ্টত পাব আমাৰ আইতাৰ ৰুম আইতা ককাৰ ৰুম ছেকেণ্ডত গৈ থাকিলে পাব আমাৰ খোৱাৰ ৰুম দুখন বিচনা আছে চবতে দুখনেই থাকে কিন্তু এইটো মোৰ পঢ়াৰ ৰুমত ডাঙৰ এখন বিচনী হৈছে এইটো মোৰ পঢ়াৰ ৰুম সেয়া সৰস্বতী আইৰ ফটো আছে সেইপিনে ফ'ৰ্টত পাব আমাৰ বৌহঁতৰ ৰুম এখন বিচনা এখন বিচনা তাৰপিছত আকৌ 5পত এইখন এইটো আমাৰ ৰুম মামী পাপা মই শুওঁ ইয়াত মা পাপা মই শুম গৈ একেবাৰে 6ত পাব এইটো আমাৰ ড্ৰয়িং ৰুম আৰু এইজনী মই আজি মই চুলি পূৰা মেলি থৈ আজি দেওবাৰ হয় আজি মই ধুম সেইটো কাৰণে চুলিখিনি ফুল মেলি থোৱা আছে আৰু পিনে আমাৰ বান্দা আছে সেয়া চাব পাৰে সেয়া এইখন আমাৰ ডাঙৰ ককাৰ স্কুটি ফ্ৰেণ্ড
এতিয়া মই কাম এটা কৰোঁ মই এতিয়া গা পাটো ধুই লওঁ তাৰপিছত আপোনালোকৰ লগ পাম